সাধাৰণতে দাইল খোৱাটো স্বাস্থ্যৰ বাবে অতি উপকাৰী, কিন্তু আপুনি জানেনে যে মুগ দাল খোৱাটো কিছুমান লোকৰ বাবে কিমান ক্ষতিকাৰক? কেনেকৈ জানো আহক। প্ৰত্যেক প্ৰকাৰৰ দাইলত প্ৰটিনকে ধৰি এনে বহুতো পুষ্টি আছে যিবোৰ শৰীৰৰ বাবে অতি উপকাৰী বুলি গণ্য কৰা হয়। একে সময়তে মুগ দাইলত উপকাৰী আঁহ, প্ৰটিন, ভিটামিন, তাম, ফলেট, ভিটামিন চি, পটাছিয়াম আদি পোৱা যায়। ইয়াক সেৱন কৰি ৰক্তচাপো নিয়ন্ত্ৰণ কৰা হয়। কিন্তু আপুনি জানেনে যে মুগ দাইল খোৱাটো কিছুমান লোকৰ বাবে অত্যন্ত ক্ষতিকাৰক? আমি ইয়াত আপোনাক কম কোনবোৰ লোকে মুগ দাইল সেৱন কৰিব নালাগে। আহক জানিব। লো চুগাৰ। এই সমস্যা হ'লে মুগ দাইল খোৱাটো ক্ষতিকাৰক হ'ব পাৰে। এনে পৰিস্থিতিত ৰক্ত শৰ্কৰাৰ সমস্যাৰে সৈতে যুঁজি থকা লোকসকলে ইয়াক সেৱন কৰা পৰিহাৰ কৰিব লাগে। নিম্ন ৰক্তচাপ। উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰিবলৈ মুগ দাইল খোৱাটো অতি উপকাৰী, কিন্তু যদি আপোনাৰ নিম্ন ৰক্তচাপৰ সমস্যা আছে তেন্তে আপুনি মুগ দাইল খোৱা পৰিহাৰ কৰা উচিত। ইয়াৰ ব্যৱহাৰ আপোনাৰ বাবে ক্ষতিকাৰক হ'ব পাৰে। উচ্চ ইউৰিক এচিড। যদি শৰীৰত ইউৰিক এচিডৰ স্তৰ বৃদ্ধি হয় তেনেহ'লে মুগ দাইল খোৱাটো এৰাই চলিব লাগে। বৃক্কৰ পাথৰ। বৃক্কৰ পাথৰৰ সমস্যাত খাদ্যৰ যত্ন নল'লে আপোনাৰ সমস্যা বৃদ্ধি হ'ব পাৰে। বৃক্কৰ পাথৰত মুগ দাইল অত্যাধিক সেৱন অতি ক্ষতিকাৰক বুলি গণ্য কৰা হয়। ইয়াত প্ৰটিন আৰু অক্সালেট অধিক থাকে।